বহুত দুৰ্ভাগ্যজনক কথা, বহুত আনলাকি কথা। আমি যে আজি বঞ্চ হিচাপে এটা মাছ গিৰাণ লৈছোঁ, আমাৰ যে পৃথক ৰাজ্য যে বনাব লাগে, আমাৰ যে বড়োলেণ্ড পৃথকটো হ'ব লাগে, এটাৰ কাৰণে এটা মাছ গিৰাৰে আমি লৈছোঁ। মোৰ দেন 20,000 পিপল আমি ইনভাইট কৰিছোঁ আৰু আহি আছিলে। সেই টাইমতে আমাৰ বিভিন্ন জায়গাতে আমাৰ পুলিচে ৰখাই দিয়াৰ আমি সুধিলোঁ কি কাৰণ আপোনাক ৰখাই দিলে। সিহঁতে ক'লে পাৰ্মিশ্যনটো পোৱা নাই। পাৰ্মিশ্যন কিয় দিয়া নাই? পাৰ্মিশ্যনটো আমাৰ হ'ল, পাৰ্মিশ্যন আমি পাব লাগিছিলে। আমি মোৰ দেন 15 days আগত 15 দিন আগত আমি এপ্লাই কৰিছোঁ, কিন্তু পাৰ্মিশ্যন নিদিয়া কাৰণটো কি এইটো আমি জানিব পৰা নাই। কি হ'ল আজি আমি পাৰ্মিশ্যন বিচাৰিহে আমি আন্দোলন কৰিব আহিছোঁ। আমি যোনটো ডেম'ক্ৰেটিক আমি আন্দোলন কৰিব আহিছোঁ। এই ডেম'ক্ৰেটিক আন্দোলনৰ কি প্ৰব্লেম আছে? কি আপোনাৰ অসম গভৰ্ণমেণ্টে বা আমাৰ অসমৰ মানুহবিলাক হয় এই বড়োবিলাক উগ্ৰপন্থী হয়, উগ্ৰ হৈ কৰি আন্দোলন কৰে। আমিতো এনেকুৱা নহয় না। আমি ষ্টুডেণ্ট ইউনিয়ন হয়, আমি ডেম'ক্ৰেটিকলি আন্দোলন কৰিম বা ইণ্টেলেকচুৱেলি আমি কৰিম। এই সময়তে যে আমাক যদি আমি এনেকুৱা অধিকাৰ আমাৰ যোনটো ৰাইট টু এক্সপ্ৰেছন ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা আমাক যদি বঞ্চিত কৰি ৰাখে, কোনে ভাল পাব? সেইটো কাৰণেতো আমি আন্দোলন কৰি আছোঁ। আজি বড়োলেণ্ড কিয় বিচাৰিছে? আমাক ভালকৈ আমাক ভাইৰ নিচিনা দাদা ভাই ককা দেউতাৰ নিচিনা ট্ৰিটমেণ্ট কৰি আমি নিবিচাৰিলোঁ হয়। আজি বড়ো মানুহ হওক বা আমাৰ বড়ো জাতিক ইমানে ছাপ্ৰেছ কৰি কি হৈ আছে? অসমত ধ্বংস হৈ আছে। আপোনালোকে চাব অসমৰ মানুহ নিজে ধ্বংস হৈ আছে। কোনে আছে অসমত? কোন অসমত মানুহ কোন হয়? বড়ো মানুহক ইমান ছাপ্ৰেছ মানে ডিপ্ৰাইভ কৰি আছে, মাৰি আছে, পিটি আছে, পুলিচ প্ৰশাসন ইউজ কৰি গুলি মাৰি ফলছ ইনকাউণ্টাৰ কৰি আছে। কি লাভ পাই আছে? নিজে অসমে ধ্বংস হৈ আছে। এতিয়া এই ধ্বংসটোৰ পৰা কিন্তু আমি তাত সিহঁতে যদি ধ্বংস হয় আমিতো ধ্বংস হ'ব নোৱাৰোঁ না। আমাৰতো আমি জীয়াই থাকিব আমি লাগিব। আমাৰোতো এটা আছে, কমিউনিটি আছে। আমি সেই ধ্বংস হোৱাৰ লগত আমি যাব নোৱাৰোঁ। সেইকাৰণে আমাক বড়োলেণ্ডটো লাগিব। আৰু বড়োলেণ্ড হ'লে যে খালি অনলি ফৰ বড়ো পিপল এইটো নহয়। বড়োলেণ্ড হ'ল হ'বৰ কাৰণে জাগাটোৰ নামটো বড়োলেণ্ডটো হ'ব, আমাৰ ষ্টেটৰ নামটো বড়োলেণ্ডটো হ'ব। কিন্তু সেই বড়োলেণ্ড যিমান জনগোষ্ঠী আছে চব মিলি থাকিব। এতিয়ালৈকেতো আছিলে। কাউন্সিল দিছে আমাক। বিজেপি চৰকাৰে কি কৰিলে? আমাক ঠগাই মানে আমাক ঠগাইছে। আমাক BTC দিলে, BSc দিলে প্ৰথমত, তেতিয়া BTC দিলে, এতিয়া BTR, এতিয়া ললিপপ দি থাকিলে আমাক। এতিয়া কাউন্সিল দি কিনে ললিপপ। এতিয়া আমাৰ সমাধানটো হোৱা নাই। এতিয়া আমাৰ পলিটিকেল ৰাইটছ হয় না, আমাক দিয়া নাই। আমাৰ যোনটো পলিটিকেল ৰাইটছ পাব লাগে এতিয়া দিয়া নাই। চেল্ফ ডিটাৰমিনেশ্যন ৰাইটছ আমাক ক'ত হ'ল? নিদিয়ে। এইটোৰ কাৰণে আমি চেল্ফ ডিটাৰমিনেশ্যনটো লাগিব, চেল্ফ ডেভেলপমেণ্টৰ কাৰণে লাগিব। সেইকাৰণে আমি পৃথক বড়োলেণ্ডটো আমি আন্দোলন কৰিছোঁ। আমাক বড়োলেণ্ড যেনে তেনে আমাক লাগিব, যিকোনো প্ৰকাৰে হয় আমাক লাগিব।